মহানগৰী মহানগৰীৰ বিভিন্ন স্থানত ফ্ৰী ৱাইফাই ৱাইফাইৰ কাৰণে আপুনি এতিয়া হাবাথুৰি খাব নালাগে কাৰণ অতি শীঘ্ৰেই ডিজিটেল হ'ব মহানগৰীৰ বিভিন্ন স্থানত উপলব্ধ হ'ব ফ্ৰী ৱাইফাই বিধায়কসকলৰ বাবেও সুখবৰ ডিজিটেল মহানগৰীত অন্তৰ্ভুক্ত হ'ল MLA হোষ্টেল আজিৰে পৰা MLA হোষ্টেলত উপলব্ধ হ'ল ফ্ৰী ৱাইফাই আপুনি যদি মন্ত্ৰী বিধায়কক লগ কৰিবলৈ সচিবালয়লৈ আহে তেন্তে এতিয়া আৰু চিন্তা নাই ফ্ৰী ৱাইফাইৰ সুবিধা ল'ব পাৰিব আপুনিও কটন বিশ্ববিদ্যালয়কে ধৰি প্ৰতিখন শিক্ষানুষ্ঠানতে থাকিব ফ্ৰী ৱাইফাইৰ সুবিধা এই কথা সংবাদ মাধ্যমক জানিবলৈ দিলে এমট্ৰনৰ উপাধ্যক্ষই যিবোৰ শৈক্ষিক গুৰুত্বপূৰ্ণ অনুষ্ঠান সেই অনুষ্ঠানসমূহ আৰু অগ্ৰাধিকাৰ ভিত্তিত অন্যান্য অনুষ্ঠানসমূহতো যাতে আমাৰ এই ব্যৱস্থাটোৱে সামৰি ল'ব পাৰে সেই দৃষ্টিত আমি এই গোটেই প্লেনিংটো কৰিছোঁ আৰু জনপ্ৰতিনিধিসকলেও যাতে তেওঁলোকে ইণ্টাৰনেট আৰু গোটেই বিশ্বৰ কথাবিলাক যাতে তেওঁলোক য'তেই থাকক তাত যাতে সুবিধামতে তেওঁলোকে পায় সেই উদ্দেশ্য সন্মুখত ৰাখি আমি অগ্ৰাধিকাৰ দিছোঁ MLA হোষ্টেলত তাৰপিছত যিমানবোৰ গভৰ্ণমেণ্টৰ গুৰুত্বপূৰ্ণ দপ্তৰসমূহ আছে ঠাইসমূহ আছে বিশেষকৈ খানাপাৰা জেগাকণ সকলো ফালৰ পৰা গুৰুত্বপূৰ্ণ ঠিক তেনেকৈ এতিয়া আমি IS কলনী তাত যিহেতু IS বিষয়াসকল থাকে এনেকৈ গোটেই গুৱাহাটীখনকে সাঙুৰি লোৱাৰ এটা আমি পৰিকল্পনা কৰিছোঁ অকল সেয়াই নহয় পুৱা গধূলি খানাপাৰাত জগিং কৰা সকলৰ বাবেও ভাল খবৰ কাৰণ খানাপাৰাত জগিং কৰি থাকোঁতেও আপুনি সুযোগ ল'ব পাৰিব ফ্ৰী ৱাইফাইৰ ৱাইফাই নেটৱৰ্ক সংস্থাপন হ'ল MLA হোষ্টেলত এতিয়াবা অসমৰ বিধায়কৰ বাবে ফ্ৰী ৱাইফাই ফ্ৰী ইণ্টাৰনেট কিন্তু আপুনি মন বেয়া নকৰিব অতি শীঘ্ৰেই খানাপাৰাত আপুনি যেতিয়া জগিং কৰিবলৈ যাব তেতিয়াও আপুনি লাভ কৰিব ফ্ৰী ৱাইফাইৰ সুবিধা অসম চৰকাৰৰ এই পদক্ষেপক এতিয়া সকলোৱে শলাগ লৈছে কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডৰ সৈতে দিব্য বৰদলৈ নিউজ লাইভ গুৱাহাটী